हेलो फ्रेंड्स আজি আকৌ আহি গলো এটা নতুন ভিডিও লৈ আজি যাম আমি হাউলিৰ ৰাস মহোৎসৱ চাবলৈ আৰু যেহেতু জিঠিমাহতো আহিছে গুৱাহাটীৰ পৰা পূজা চাম বুলি আৰু তেওঁলোকৰ যেহেতু নিজৰ গাড়ী আছে আমাক আটাই কেইজনকে পূজাত লৈ যাম বুলি ক'লে ৰব আটাই কেইজন মানে এখন গাড়ীত নজৰে নহয় সেইকাৰণে দুই ট্ৰিপ মাৰিম বুলি কৈছে মাহত পিছত যাব আৰু মামিকটো আপোনালোকে চিনিয়ে পাই জানেই আৰু লগত মামাৰ ল'ৰা দুজন ভাইটি আছে মামাও আছে আৰু জেঠা গাড়ী চলাই আছে এতিয়া আমি পূজাৰ গেট পালোগৈ আৰু জেঠাই আমাক ইয়াতে নামাই থৈ মাহতক আনিবলৈ গ'ল বা গেটখন চোন বৰ ধুনীয়া লাগিছে যেহেতু হাউলিৰ ৰাস মহোৎসৱৰ কথা আপোনালোকে সকলোৱে জানে ফ্ৰেণ্ডছ বহুত ডাঙৰ ৰাস মেলা হয় আৰু মোৰ ঘৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ মান দূৰ হয় আৰু মোৰ পিছে পিছে মামা মামী আহি আছে আৰু মামাই আকৌ মামীক হাততো ধৰিছে কৰবাত মামী আকৌ ভিৰত হেৰাই যোৱা বুলি আহক ফ্ৰেণ্ডছ সকলোৱে মোৰ লগত ৰাস পূজা সকলোৱে উপভোগ কৰক এয়া চাৰিওফালে দোকানে দোকান লোকাৰণ্য পৰিৱেশ যিহেতু এইখন বছৰৰ শেষ পূজা ৰাস মেলা ইমান ধুনীয়া কাপোৰৰ দোকান কিন্তু ইমান কিনিব মন গৈছে কিন্তু মাহত আহিয়ে পোৱা নাই এতিয়ালৈকে আহি পাব আৰু মনত কথা হৈ আছে বাৰু পূজাৰ গানটোও বৰ ধুনীয়া লাগিছে এয়া বিভিন্ন ধৰণৰ খেলা ধূলা আৰু মই আপোনালোকক আগতেও কৈছো যে ৰাতি যিমান গভীৰ হয় সিমানেই ভিৰ হয় এইখন খেলনাৰ পৰা আৰু কি নাম মই নাজানো নহয় আৰু এইখনতো পোৱালিবোৰেহে খেলে এইখন বা আৰু কি ডেঞ্জাৰ খেলা বাপৰে এইখনত বাৰু উঠিবলৈ ভয় নকৰে নে মোৰ কিন্তু ইমান সাহস নাই উঠিবলৈ ৰাম কৃষ্ণকৈ দূৰতহে আহিলো এইখন আকৌ ব্ৰেক ডেন্স এইখন আকৌ বহুত বিশাল আৰু ডেঞ্জাৰো মই যেহেতু সৰবকত লক্ষী পূজা কালী পূজা চাইছিলো আপোনালোককো মই ভিডিঅ'টো দিছিলো তাতকৈ দুগুণ ডাঙৰ নহয় জানো এইখন আকৌ কি ৰমক জমক আচল ডেঞ্জাৰখন চকৰি এইখনো বহুত বিশাল ডাঙৰ এইখন দেখিলে মই হাৰ্ট এটেকে হৈ যাওঁ নেকি মোৰ বহুত ভয় লাগে দেই চাৰিওপিনে লাইটে লাইট পূজা বুলি ক'লে এটা বেলেগ এনাৰ্জি নহয় জানো ফ্ৰেণ্ডছ মই যিমানখিনি পাৰোঁ সিমানখিনিয়ে কেমেৰাত কভাৰ কৰিছোঁ এইখন আকৌ চেলফি পইণ্ট কিন্তু আকৌ ফটো উঠা এটাও নহ'ল আৰু মাহঁতো আহি পালে এয়া জেঠা আৰু এয়া জেঠিমা আৰু পিছফালেতো আইতা থিয় দি আছেই আপোনালোক সকলোৱে জানেই এয়া ফ্ৰেণ্ডছ ৰাস মণ্ডপ ইমান যে ধুনীয়াকৈ সজাইছে লাইটে লাইট পোহৰে পোহৰ আৰু পূজা বা মেলা চালে ঘৰৰ সকলোবোৰ মিলিজুলি একেলগে চালে ইমান যে এটা ভাল লাগে নহয় জানো এতিয়া ঘৰৰ সকলোৱে মন্দিৰত সেৱা এভাগ জনাব আন কোনোবা আকৌ চেলফি উঠাত ব্যস্ত মই কিন্তু এটাও চেলফি উঠিব পৰা নাই এতিয়ালৈকে
ফ্ৰেণ্ডছ, এয়া বিভিন্ন ধৰণৰ মূৰ্তিৰ লগতে ৰামায়ণ কথা মহাভাৰতৰ যুদ্ধকে লৈ মই আপোনালোকক সকলোখিনিয়ে দেখাইছোঁ যিমানখিনি পাৰোঁ। ফ্ৰেণ্ডছ, মোৰ লগতে আপোনালোকেও উপভোগ কৰক হাউলিৰ ৰাস মহোৎসৱ। এয়া লাচিত সেনা অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যিমানখিনি আছে এই পূজাখনত সকলোবোৰ প্ৰতিমূৰ্তিৰে চাবলৈ চেষ্টা কৰে। ফ্ৰেণ্ডছ, আপোনালোকেও আহকচোন কেতিয়াবা পূজাখন চাবলৈ। এইবাৰ 15 দিনীয়া কাৰ্যসূচী হাতত লৈছে কমিটিয়ে আৰু এয়া পুতনাবত ইমান ধুনীয়াকৈ দেখাইছে চাওকচোন ফ্ৰেণ্ড। আৰু পূজা বুলি ক'লে মাকটো টেকেলি পিঠা লাগিবই। এয়া ঘৰৰ আটাইখিনিয়ে টেকেলি পিঠা খোৱাত ব্যস্ত আৰু আমি সকলোৱে পিঠা এটা এটা খালোঁ। চাহ নাপালোঁ বাৰু, চাহ বেলেগত খাম। আকৌ ফলবোৰো ওলমাই থৈ দিছে, জানো কিহৰ বা দোকান। ইয়াত চোন বিভিন্ন ধৰণৰ আচাৰো আছে। ফ্ৰেণ্ডছ, চাৰিওফালে ইমূৰ সিমূৰ দোকানেই দোকান আৰু মানুহতকৈ দোকানবোৰে চাই বেছি ভাল লাগে নহয় জানো। আমিও ঘূৰি পাকি পূজা চোৱাত ব্যস্ত আৰু আজি আমি এনেকৈয়ে ৰাস মেলা উপভোগ কৰিলোঁ। ফ্ৰেণ্ডছ, এই ভিডিঅ'টো 2 দিন আগৰে হয়, সময়ৰ বৰ অভাৱ কাৰণে আজি আপলোড দি দিলোঁ। ফ্ৰেণ্ডছ, হাউলিৰ ৰাস মহোৎসৱ চাই কেনে পালে এইটো মোক কমেণ্ট কৰি জনাবচোন। বহুত ৰাতিও হ'ল, কিবা এটা খাই আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। আজিলৈ বাই।